বন্ধুসকল এখন ডাঙৰ মিটিং হ'বলৈ গৈ আছে। ক'ত কি হ'বলৈ গৈ আছে ভিডিঅ'টো চাওক গম পাব। বন্ধুসকল 28-29 জানুৱাৰী আহিব দেই। এইবোৰ লিখা আছে। হা মই ভিডিঅ' কল কৰিছোঁ ভাই। ভিতৰত গানৰ আখৰা চলি আছে ধুনীয়াকৈ। মই পঢ়ি থকা সময়ত এনেকুৱা নাছিলে, এতিয়া বহুত চেঞ্জ হ'ল। স্কুলখন বহুত চেঞ্জ হ'ল কৈছোঁ নহয়। দেখি ভাল লাগিছে, বহুত ভাল লাগিছে। এইখন আমাৰ অংগনবাদীখন, মই ইয়াৰ পৰা পঢ়া। ৱালৰ জকখন ই আঁকিছে, কেনেকুৱা হৈছে জনাব। যাম পুৰা ভিতৰত আশা চলিছে। এইবাৰ ফালিব সিহঁতি গালে পুৰা মিটিঙত গাব আৰু ধুনীয়াকৈ। চাবলৈ আহিব আপোনালোকে। সিহঁতি ক'ব না আমাক ফটো তুলি আছোঁ বুলি ক'ব নে, সেইকাৰণে চৰ্টত একেখিনিকে দেখাইছোঁ বুলি বেয়া নাপাব। মোৰ স্কুলখন ইমান কণে, কিন্তু দেখিবলৈ এতিয়া বহুত ধুনীয়া হৈছে। দেখিলে মানে চাই থাকিবলৈ মন যায়। নিজে পঢ়া স্কুলটো সৰু যদিও বহুত ধুনীয়া, বহুত ভাল লাগে আহি। বস্তু এটা খাওঁ যে 1922 চনত স্থাপিত, দেখিলে নে কিমান চনৰ, আমাৰ স্বাধীন হোৱা আগৰে এখন স্কুল দেখিলে। পোৱালিটোৱে গান গাইছে ধুনীয়াকৈ।